নমস্কাৰ সকলোকে আজি আমি চাম কেনেকৈ এখেতসকলে তিনিটা ছাগলীৰে ফাৰ্মখন আৰম্ভ কৰিলে কম সময়তে গোটেইখিনি ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিম আপোনালোকক আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যেন আৰু ছাবস্ক্ৰাইব কৰে যেন তো আহক একেলগে ষ্টাৰ্ট কৰোঁ তো তেখেতসকলে প্ৰথমে তিনিটা ছাগলী আনিলে গোটেইকেইটা বেলেগ বেলেগ জাতিৰ তো তেখেতসকলে ছাগলী আনিলে কাৰণ ছাগলীৰ প্ৰথমতে যেতিয়া কিনিব তেতিয়া খৰচ হয় দেন তাৰপাছত ছাগলীৰ খৰচ একেবাৰে শূন্যই প্ৰায় তো এইটো যেটো দেখিছে এইটো হল চিৰহি ছাগলী তেখেতসকলে যেতিয়া এইটো আনিছিলে এইটোৰ দাম তেখেতসকলে 10,000 মান পৰিছিল তো এই গোটেইকেইটাৰ ভিতৰত এইটো এটা দামী ছাগলী এইটো যেটো বগাটো চিৰহি ছাগলী দেন আৰু বাকি তিনিটাৰ ভিতৰত তাৰে এটা আছে লোকেল এই কলাটো যেটো দেখিছে এই কলাটো হৈছে লোকেল ছাগলী এইটোৰ দাম এই বাকিকেইটাতকৈ কম বাৰু 4,500 মান পৰিছিল দেন নেক্সট এইটো কলা ফুট থকা এইটো কাণখন যেটো ওলমি আছে এইটো হৈছে বিটেল ছাগলী তো এইটোৰ দামো অলপ আছে 8,000 মান পৰিছিল নেক্সট তেখেতসকলে ঘৰটো বেছি খৰচ কৰা নাই সৰুকৈ বনাইছে য'ত টোটেল 8টা মান ছাগলী ধৰাকৈ তেখেতসকলে ঘৰটো বনাইছে আৰু তলটো গোটেই তামোলেৰে দি দিছে আৰু নেক্সট আমি চাম কেনেকৈ কি খাদ্য দিয়ে তেখেতসকলে বিশেষকৈ গছৰ পাত দিয়ে বা ঘাঁহ কাটি আনি ছাগলীকেইটাক দি দিয়ে আৰু গছৰ পাতৰ ভিতৰত বিশেষকৈ কঁঠালৰ পাত বা পাকৰি গছৰ পাত তেনেকৈ দিয়ে আৰু আনি এনেকৈ ওলোমাই দিয়ে য'ত ইহঁতে খাবৰ কাৰণে সুবিধা হয় আৰু বা ঘাঁহ কাটি আনি তলত এনেকৈ দি দিয়ে য'ত ইহঁতে খায়ও ভাল পায় তো এইখিনিয়ে আছিলে মানে ছাগলীত ইমান খৰচ নাই যদি আপুনি ছাগলীটো কিনি আনিছে তাৰ পাছত আপোনালোকে গছৰ পাতেৰে চলাই দিব পাৰে বা কেতিয়াবা যদি আপোনালোক মন গৈছে চাপৰো দিব পাৰে এইখিনিয়ে মানে আৰু যদি দিব নোখোজে তো আপোনালোকৰ ওপৰত ইমানখিনিয়ে খৰচ ছাগলী জাষ্ট প্ৰথম যেতিয়া কিনিব তেতিয়া ছাগলীৰ খৰচটো পৰিব অলপ তাৰ পাছত ইহঁতৰ ইমান খৰচ নাথাকে তো যদি আপোনালোকে ষ্টাৰ্ট কৰিব খুজিছে তো প্ৰথমে এটা বা দুটাৰে ষ্টাৰ্ট কৰক দেন এইকেইটা পোৱালি হ'ব সেনেকৈ বস্তুটো বাঢ়ি যাই থাকিব তো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব Thank you.